মই ভাগৰি পৰিছোঁ বন্ধু। সকলোৱে তেনেকৈ কয়, কিন্তু ৰ'বা, চোৱা বন্ধু, ভাগৰুৱা হোৱাটো বেয়া নহয়। তুমি মানুহ, মেচিন নহয়। চাকৰিৰ পিছত ভাগৰুৱা, পঢ়াৰ পিছত ভাগৰুৱা, জিমৰ পিছত ভাগৰুৱা, এয়া স্বাভাৱিক। কিন্তু ৯৯% লোকে ভাগৰুৱা অৱস্থাক অজুহাত হিচাপে ব্যৱহাৰ কৰে। বোলে আজি নহয় কাইলৈ কৰিম, আৰু তেওঁলোকৰ কাইলৈ কেতিয়াও নাহে। কিন্তু শুনা, যিসকলে ভাগৰুৱা হৈও হাৰ নামানে, সেইসকলে ইতিহাস সৃষ্টি কৰে। বিৰাট কোহলীয়ে শতক অৰ্জন কৰাৰ পিছত কয়, মোক এতিয়াও আৰু প্ৰয়োজন। APJ আব্দুল কালামে ৮৩ বছৰ বয়সতো শিশুক পঢ়ুৱাই আছে। আপোনাৰ শৰীৰটো হয়তো ভাগৰি পৰিব পাৰে ভাই, কিন্তু আপোনাৰ আত্মা যদি ভাগৰি পৰে, তেন্তে কাহিনীটো তাতেই শেষ হয়। গতিকে আজি ভাগৰুৱা হ'লে নিজকে মাত্ৰ এটা প্ৰশ্ন সোধক, মই বন্ধ কৰি দিব লাগেনে, নে আৰু 10 মিনিট দিব লাগে? মাত্ৰ আৰু 10 মিনিট। কাৰণ ভাই, মনত ৰাখিব, সফলতা আৰু স্বাভাৱিক জীৱনৰ মাজত ব্যৱধান মাত্ৰ 10 মিনিট। সেই 10 মিনিট যিবোৰ আপুনি ভাগৰুৱা হৈও দিয়ে। আজি ভাগৰি পৰিবা আৰু তথাপিও কৰিবানে? যদি হয়, তেন্তে কমেণ্টত আৰু লিখক। কিমান মানুহে ইতিহাস লিখিবলৈ গৈ আছে চাওঁ আহক। যিয়ে নিলিখে তেওঁ ভাগৰত পৰাস্ত হয়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।